ছাত্ৰ-ছাত্ৰীসকল, যোৱাটো পাঠত আমি মানৱ সম্পদ আৰু মানৱ সম্পদ উন্নয়নৰ বিষয়ে আলোচনা কৰিছিলোঁ। আৰু আজি আমি মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ সেই দিশসমূহৰ বিষয়ে আলোচনা কৰিম যি দিশসমূহৰ পৰা আমি জানিব পাৰোঁ যে কোনো এখন দেশত মানৱ সম্পদৰ উন্নয়ন হৈছে নে নাই হোৱা বা কিমান হৈছে ইত্যাদি। মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহৰ বিষয়ে আলোচনা কৰাৰ আগতে মানৱ সম্পদ আৰু মানৱ সম্পদৰ উন্নয়নৰ বিষয়ে চমুকৈ এনেদৰে ক'ব পাৰি যে কোনো এজন ব্যক্তি যি সুস্বাস্থ্যৰ অধিকাৰী আৰু শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনমূলক কাৰ্যত নিজকে জড়িত কৰি নিছে আৰু উৎপাদনমূলক কাৰ্য চলাই নিছে, তেনেকুৱা এজন ব্যক্তিক মানৱ সম্পদ বুলি কোৱা হয়। আৰু সেইজন ব্যক্তি অথবা তেনেধৰণৰ ব্যক্তিৰ উন্নয়নে হৈছে মানৱ সম্পদৰ উন্নয়ন। মানৱ সম্পদৰ উন্নয়ন হ'লেহে এখন দেশৰ উন্নয়ন সম্ভৱ হয়। এতিয়া আহোঁ আমি আজিৰ বিষয়টোলৈ, যিটো হৈছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ। মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে হৈছে কিছুমান এনে দিশ যিবিলাকৰ দ্বাৰা আমি জানিব পাৰোঁ যে কোনো এখন দেশৰ মানৱ সম্পদৰ ক্ষেত্ৰখন কেনেধৰণৰ, সেই দেশখনত মানৱ সম্পদ পৰ্যাপ্ত পৰিমাণে আছে নে আৰু প্ৰয়োজন আছে, বা সেই দেশখনৰ মানৱ সম্পদৰ কিমান উন্নয়ন হৈছে ইত্যাদি। আহাচোন এই মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰোঁ। প্ৰথম নিৰ্দেশকটো হৈছে শিক্ষাৰ হাৰ। মানৱ সম্পদ হিচাপে নিজকে গঢ় দিবলৈ আৰু মানৱ সম্পদৰ উন্নয়নৰ বাবে শিক্ষাৰ অতি বেছি প্ৰয়োজন হয়। কোনো এজন ব্যক্তি যদি সুস্বাস্থ্যৰ অধিকাৰী হয় কিন্তু তেওঁ প্ৰয়োজনীয় আৰু উপযুক্ত শিক্ষাকণ নাপায়, তেতিয়া তেওঁ নিজকে মানৱ সম্পদ হিচাপে গঢ় দিবলৈ পাৰিবনে বাৰু? কেতিয়াও নোৱাৰে। শিক্ষা ব্যৱস্থা উপযুক্ত আৰু সঠিক হ'লেহে উন্নত মানৱ সম্পদ তৈয়াৰ হোৱা সম্ভৱ হয়। কেৱল সঠিক শিক্ষাহে কোনো এজন ব্যক্তিক জ্ঞানপূৰ্ণ, দক্ষতাপূৰ্ণ, কৌশলপূৰ্ণ কৰি তোলে। আৰু সেই জ্ঞানপূৰ্ণ, দক্ষতাপূৰ্ণ, কৌশলপূৰ্ণ ব্যক্তিগৰাকীয়েহে কোনো এটা কাম সঠিক ৰূপত কৰিব পাৰে আৰু নিজকে মানৱ সম্পদ হিচাপে গঢ় দিব পাৰে। যদি কোনো এখন দেশত শিক্ষা গ্ৰহণ কৰা লোকৰ হাৰ নিম্ন হয়, তেনেহ'লে সেই দেশৰ মানৱ সম্পদৰ হাৰো নিম্ন হ'ব। মানৱ সম্পদৰ দ্বিতীয়টো নিৰ্দেশক হৈছে বিদ্যালয় যোগ আৰু ত্যাগৰ হাৰ। দেখা যায় যে কিছুমান ল'ৰা-ছোৱালীয়ে দৰিদ্ৰতাৰ বলি হৈ বিদ্যালয় ত্যাগ কৰি আন কামত যোগদান কৰে আৰু কিছুমান ল'ৰা-ছোৱালীক পৰিয়ালে এই বুলি বিদ্যালয়ত যোগদান কৰিব নিদিয়ে যে পঢ়ি শুনিনো ভৱিষ্যতে কি কৰিব। এনে বহুতো ক্ষেত্ৰত আমাৰ দেশত আজিও বহুতো ল'ৰা-ছোৱালীৰ শিক্ষা আধৰুৱা হৈ ৰৈছে বা শিক্ষা গ্ৰহণত অসমৰ্থ হৈ ৰৈছে। মানৱ সম্পদৰ উন্নতিৰ হকে প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষাৰ স্তৰ পৰ্যন্ত বিদ্যালয় মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ ভৰ্তিকৰণৰ হাৰ উচ্চ আৰু বিদ্যালয় মহাবিদ্যালয় ত্যাগ কৰাৰ হাৰ নিম্ন হোৱাটো আৱশ্যক। এই হাৰে মানৱ সম্পদৰ উন্নতি অৱনতিৰ এক যথোপযুক্ত নিৰ্দেশ দিয়ে। সেইবাবে বিদ্যালয় ভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ অৰ্থাৎ বিদ্যালয় যোগ আৰু বিদ্যালয় ত্যাগ কৰাৰ হাৰ, এই দুয়োটাকে মানৱ সম্পদৰ নিৰ্দেশক হিচাপে ধৰিব পাৰি। মানৱ সম্পদৰ তৃতীয় নিৰ্দেশকটো হৈছে জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ। আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। ভৱিষ্যতত দেশখনক উন্নত বা অনুন্নত পৰ্যায়লৈ আজিৰ শিশুৱেহে লৈ যাব। সেইবাবে শিশুৰ ৰক্ষা কৰাটো অনিবাৰ্য। কিন্তু তোমালোকে জানানে, প্ৰতি বছৰে আমাৰ দেশত হাজাৰ হাজাৰ শিশুৰ মৃত্যু হৈ আছে। প্ৰতি বছৰে অৰ্থনৈতিক জৰীপৰ দ্বাৰা শিশুৰ জন্ম মৃত্যুৰ হাৰৰ হিচাপ উলিওৱা হয়। এই জৰীপৰ দ্বাৰাই গম পোৱা যায় যে শিশুৰ মৃত্যুৰ হাৰ প্ৰতি বছৰে বাঢ়ি গৈছে নে কমিছে। শিশুৰ মৃত্যুৰ হাৰ যদি হ্ৰাস পায়, মানৱ সম্পদৰ হাৰ বৃদ্ধি পাব। সমগ্ৰ বিশ্বৰ তুলনাত ভাৰতবৰ্ষত জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ খুব বেছি। এই হাৰ হ্ৰাস কৰিবলৈ জন্মদাত্ৰী মাতৃৰ শৰীৰ ভালে থকাটো খুবেই আৱশ্যক। এই আলোচনাৰ পৰা এইটো বুজা গ'ল যে মানৱ সম্পদৰ উন্নয়ন হ'বলৈ শিশুৰ জন্মকালীন মৃত্যুৰ হাৰ হ্ৰাস পাবই লাগিব। মানৱ সম্পদৰ চতুৰ্থ নিৰ্দেশকটো হৈছে প্ৰতিষেধক টিকাকৰণৰ হাৰ। এটি শিশুক
সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰতিষেধক টিকাকৰণ কৰোৱা হয়। এনে বহুতো শিশু দেখা পোৱা যায় যিয়ে জন্মৰ সময়ত কোনো কাৰণত প্ৰতিষেধক টিকাকৰণৰ পৰা বঞ্চিত হয়। তাৰ পিছত সিহঁতৰ শৰীৰত নানান দুখ-দুৰ্দশাই দেখা দিয়ে, যাৰ ফলত শিশুৰ সুস্বাস্থ্যত বাধা আহি পৰে আৰু মানৱ সম্পদৰ উন্নতিৰ ক্ষেত্ৰতো বাধা হৈ পৰে। সেইবাবে শিশুৰ প্ৰতিষেধক টিকাকৰণৰ হাৰ বৃদ্ধি হোৱাটো প্ৰয়োজনীয় আৰু এইবাবেই ইয়াক মানৱ সম্পদৰ নিৰ্দেশক হিচাপে বিবেচনা কৰা হয়। মানৱ সম্পদৰ পঞ্চম নিৰ্দেশকটো হৈছে জীৱনৰ প্ৰত্যাশা। জীৱনৰ প্ৰত্যাশা মানে হৈছে কোনো এজন ব্যক্তিৰ জীৱনৰ প্ৰতি থকা আশা, যি ব্যক্তিভেদে কম বেছি পৰিমাণৰ হয়। জন্মৰ পিছৰে পৰা এজন ব্যক্তি যিমান সময়লৈ সুস্থ সবল হৈ জীয়াই থাকিব অথবা তেওঁৰ জীৱনৰ প্ৰতি আশা যিমান বেছি হ'ব, তেওঁক মানৱ সম্পদলৈ পৰিণত কৰাৰ আশাও সিমানেই বেছি হ'ব। যদি জীৱনৰ প্ৰত্যাশা কম হয়, তেতিয়া মানৱ সম্পদৰ হাৰো কম হ'ব। সেইবাবে জীৱনৰ প্ৰত্যাশাক মানৱ সম্পদৰ নিৰ্দেশক হিচাপে ধৰিব পাৰি। মানৱ সম্পদৰ ষষ্ঠ নিৰ্দেশকটো হৈছে জনমূৰি আয়। জনমূৰি আয় কোনো এটা ক্ষেত্ৰৰ অৰ্থাৎ কোনো এক চহৰ, অঞ্চল, ৰাজ্য বা দেশ ইত্যাদিৰ এটা বছৰত প্ৰতিজন মানুহে উপাৰ্জন কৰা গড় আয়ক বুজায়। জনমূৰি আয়ক ইংৰাজীত পাৰ কেপিটা ইনকাম বুলি কোৱা হয়। জনমূৰি আয় হিচাপ কৰাৰ এটা সূত্ৰ আছে, সেইটো হ'ল অঞ্চলটোৰ মুঠ আয়ক অঞ্চলটোৰ মুঠ জনসংখ্যাৰে হৰণ কৰিব লাগে। জনমূৰি আয় কেনেদৰে নিৰ্ণয় কৰিব পাৰি তাৰ এটি উদাহৰণ তলত দাঙি ধৰা হ'ল। ধৰি লোৱা কোনো এক অঞ্চলত কেৱল 5 জন মানুহ আছে। প্ৰতিজনে তলত দিয়া ধৰণে আয় কৰে। প্ৰথমজনে 10 টকাকৈ, দ্বিতীয়জনে 20 টকাকৈ, তৃতীয়জনে 30 টকাকৈ, চতুৰ্থজনে 40 টকাকৈ আৰু পঞ্চমজনে 50 টকাকৈ। এতিয়া এই পাঁচোজনৰ মুঠ আয় হৈছে 150 টকা। আমাৰ সূত্ৰটো হ'ল অঞ্চলটোৰ মুঠ আয়ক অঞ্চলটোৰ মুঠ জনসংখ্যাৰে হৰণ কৰিব লাগে। এই উদাহৰণটোত মুঠ আয় হৈছে 150 টকা আৰু মুঠ জনসংখ্যা হৈছে 5 জন। 5ৰে 150ক হৰণ কৰিলে 30 ওলাব আৰু এই 30 টকাটোৱে হৈছে সেই অঞ্চলটোৰ জনমূৰি আয়। এই জনমূৰি আয় বৃদ্ধি পালেহে এখন দেশৰ মানৱ সম্পদৰ হাৰ বৃদ্ধি পাব, অৰ্থাৎ জনমূৰি আয়ৰ বৃদ্ধিয়ে মানৱ সম্পদৰ বৃদ্ধিক সূচাব। সেইবাবে জনমূৰি আয়ক মানৱ সম্পদৰ নিৰ্দেশক হিচাপে বিবেচিত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহৰ বিষয়ে আলোচনা কৰিলোঁ।